হোষ্টেলত আজি মোৰ প্ৰথমটো দিন। কেনেকুৱা হ'ব লাগিব, মোৰ ৰুমমেটজনী বা কেনেকুৱা হ'ব, কিবা ৰেগিং চেগিং কৰিব নেকি কোনোবাই। লগৰ কাকো চিনিও নাপাওঁ নহয়, এইটো হোষ্টেলত মই অকলে মোৰ লগৰবোৰ চব বেলেগ হোষ্টেলত পৰিলে। এতিয়া কাকনো কি কওঁ একো গমেই পোৱা নাই, ভয়ো লাগিছে ওলাই যাবলৈ বাহিৰলৈ। অঁ, তুমি নতুনকৈ আহিছা নেকি? তোমাৰ এইটো ৰুম এলট কৰিছে নেকি? অঁ, মোক এইটো ৰুম এলট কৰিছে। তুমিও নতুনকৈ আহিছা নেকি? অঁ, নহয়, মই ছেকেণ্ড ইয়েৰৰ ষ্টুডেণ্ট হয়। অঁ, চৰি দেই বা, বেয়া নাপাব। মই মানে আজি প্ৰথম আহিছোঁ যে, কোন কাকো একো চিনিও পোৱা নাই, মোৰ লগৰবোৰো নাই যে, মই সেইকাৰণে গমেই পোৱা নাই। একো নাই বাৰু, প্ৰথম তেনেকুৱা হ'বই। তোমাৰ নাম কি আৰু কোন ডিপাৰ্টমেণ্টত এডমিশ্যন লৈছা তুমি? অঁ বা, মোৰ নামটো হৈছে স্মিতা শইকীয়া আৰু মই পলিটিকেল ডিপাৰ্টমেণ্টত এডমিশ্যন লৈছোঁ। অঁ, মোৰ নামটো হৈছে পল্লৱিকা শইকীয়া আৰু মই হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ হয়। অঁ বা, আপোনাক লগ পাই ভাল লাগিল। আৰু এখন বেড আছে যে এইটো ৰুমত, আৰু এগৰাকী আছে নেকি এইটো ৰুমত? অঁ, এইটো ৰুমত আৰু এগৰাকী ছিনিয়ৰ থাৰ্ড ইয়েৰৰ বা এগৰাকী আছে। তেওঁ আহিব চাগে এসপ্তাহমান পিছত আহিম বুলি মোক কৈছিলে। থাৰ্ড ইয়েৰৰ? মোৰচোন ভয়ে লাগিছে শুনি পিনি। একো নহয় বা, বহুত ভাল হয়। ছিনিয়ৰ বুলি তেওঁ একো নাই, তেওঁ বহুত ভাল হয়। তুমি লগ পালে গম পাবা নহয় বা কিমান ভাল হয়। অঁ, জানেনে বা, মোৰ যে ইমান ভয় লাগি আছে। আৰু ইয়াত ৰেগিং কৰে নেকি বাৰু? মই যে একো গমেই নাপাওঁ নহয়। কিনো হ'ব, মোৰ ভয় লাগি আছে। আকৌ ক্লাছনো কেনেকৈ যাম কাইলৈ, ক'ত যাম একো গমেই পোৱা নাই। একো নহয় দিয়া, তুমি ইমান ভয় নকৰিবা। এতিয়া গধূলি 6টা বজাত প্ৰেয়াৰ হ'ব নহয়, তাতে তোমালোকৰ নতুনখিনি যিমান ষ্টুডেণ্ট আহিছে চবকে লগ পাবা। আৰু ফাৰ্ষ্ট ইয়েৰ, ছেকেণ্ড ইয়েৰ, থাৰ্ড ইয়েৰ, ফ'ৰ্থ ইয়েৰ সকলোখিনিকে লগ পাবা। তোমালোকক চিনাকি কৰাই দিব নহয়। আৰু ৰেগিং নকৰে ইয়াতে, তোমালোকৰ নাম সুধিব আৰু কোনে ক'ৰ পৰা আহিছা, কি কৰিছা, সিমানে। অঁ, হয় নেকি? 6টা বাজিবলৈ তেতিয়া বেছি দেৰি নাই বা, একেলগে যাম দেই প্ৰেয়াৰলৈ। আৰু প্ৰেয়াৰ ক'ত হয়নো, কোনটো ৰুমত হয়? মইতো একো গমেই নাপাওঁ নহয়। অঁ, প্ৰেয়াৰ গধূলি 6টা বজাত ডেইলি হয় আৰু কমন ৰুমত হয়। ওলাবা মোৰ লগতে, মই একেলগে তোমালোকক লৈ যাম। আৰু তাতে এতিয়া তোমাৰ লগৰখিনিক লগ পাই ল'ব পাৰিবা, চিনাকি হৈ ল'ব পাৰিবা। হাই, তোমালোকো নতুনকৈ আহিছা নেকি? অঁ, মই নতুন। ময়ো নতুন। ময়ো। জানানে, মোৰ ইমান ভয় লাগিছে। এতিয়া ৰেগিং কৰিব নেকি বাৰু আমাক? মোৰ ৰুমত থকা বা এগৰাকীয়ে কৈছে ৰেগিং নকৰে, এনেই নাম সুধিব বুলি আৰু। হ'লেও পাই কিবা এটা ভয় লাগি আছে। মোৰ ইমান ঘৰলৈও মনত পৰি আছে। মই আজিলৈকে হোষ্টেলত থাকিয়েই পোৱা নাই, মোৰ ঘৰলৈ ইমান মনত পৰিছে। একো নহয় দিয়া, আমি চবেই ঘৰ এৰি থৈ আহিছোঁ ন, আমাৰো চবৰে ঘৰলৈ মনত পৰিছে। একো নহয় দিয়া, ভয় নকৰিবা, আমি আছোঁ নহয়। অঁ, তোমালোক নতুনকৈ আহিছা ন? এটা কাম কৰা, চবেই চকী এখন আনি বহি যোৱা। ৰচোন, চব আহিয়ে পোৱা নাই। এটা কাম কৰাচোন, ফাৰ্ষ্টে তোমালোক যোৱা, চবকে এবাৰ চিঞৰি দিয়া। প্ৰেয়াৰলৈ 6টা বাজি গ'ল নহয়, কোনো অহাই নাই। চবকে চিঞৰ এটা মাৰি দিয়া, যোৱা। All the first year, please come to the common room. All the first year, please come to the common room. তোমালোক চব আহিলা নহয়। এতিয়া প্ৰথমতে মই মোৰ ইন্ট্ৰডাকশ্যনটো দি লওঁ। মোৰ নামটো হৈছে হিমাদ্ৰী বৰুৱা আৰু মই হোষ্টেলৰ মনিট্ৰেছ হয়। তোমালোকে কিবা কমপ্লেইন পালে বা তোমালোকে যদি কিবা প্ৰব্লেম পোৱা, মোক আহি তোমালোকে শ্বেয়াৰ কৰিব পাৰা। ঐ, আমাৰ যে ৱাৰ্ডেন মেম অহা কথা আছিলে, নাহে নেকি? আহি আছে চাগে, মেম আহিম বুলি কৈছিলে, পাবহিয়ে চাগে। মই ফোন এটা কৰি চাওঁচোন, ক'ৰ পাইছেহি। অঁ, তোমালোকে ষ্টাৰ্ট কৰিলেই নেকি? নাই মেম, নাই কৰা। আপোনালৈ ৰৈ আছিলোঁ। আহক মেম, আহক, বহকি। অঁ মেম, আহক। তোমালোক আহি পালা ন? তোমালোক একোতো প্ৰব্লেম পাইছা নেকি? তোমালোকে কিবা প্ৰব্লেম পালে মোক ক'বা। আমাৰ মনিট্ৰেছ আছে, মনিট্ৰেছক ক'বা। আৰু মোৰ চিনাকিটো দি দিওঁ, মই তোমালোকৰ ইয়াৰ হোষ্টেলৰ ৱাৰ্ডেন হয়। আৰু লগতে তোমালোকে মোক কলেজতো লগ পাবা। কলেজত তোমালোকে মোক অসমীয়া ডিপাৰ্টমেণ্টত লগ পাবা। আৰু মোৰ নামটো হৈছে বৰ্ণালী গগৈ। আৰু এতিয়া মই হোষ্টেলৰ কিছুমান নিয়ম তোমালোকক কৈ দিম। তোমালোকৰ ছিনিয়ৰবোৰেও তোমালোকক ক'ব বাৰু। প্ৰথমতে মই দুটামান নিয়ম তোমালোকক কৈ দিম বাৰু। তোমালোকৰ ইয়াতে কোনো ৰেগিং কৰা নহয় হা। তোমালোকক যদি কোনোবাই তেতিয়াহ'লে ছিনিয়ৰসকলে
ৰেগিং কৰে বা কিবা কথাত তোমালোকক কষ্ট দিয়ে মোক ক'বা, মনিটৰেছক ক'বা। আৰু তোমালোকে ঘৰলৈ যাবলৈ হ'লে তোমালোকে এপ্লিকেশ্যন দিব লাগিব। আগতে হয়তো তোমালোকে কোনোবা হোষ্টেলত থাকি পাইছা চাগে। এপ্লিকেশ্যন তোমালোকে মনিটৰেছৰ হাতত দিবা, মনিটৰেছে মোক দিব, মই চাইন কৰি দিম। তাৰপিছত তোমালোকে মনিটৰেছৰ পৰা কালেক্ট কৰি লৈ যাবা। তোমালোকে ঘৰলৈ যোৱাৰ আগতে 2-3 দিনৰ আগতে এপ্লিকেশ্যনখন দিবা দেই। আৰু তোমালোকক বাকীবোৰ যোনখিনি হোষ্টেলৰ ৰুলছ ৰেগুলেশ্যন আছে সেইবোৰ তোমালোকক ছিনিয়ৰে বুজাই দিব। আৰু বাকী বেছি তোমালোকে একো কষ্ট নোপোৱা। আমাৰ হোষ্টেলটো যথেষ্টখিনি ভাল, তোমালোকৰ ছিনিয়ৰখিনিও বহুত ভাল। তোমালোকে জাষ্ট কপাৰেট কৰিবা তেওঁলোকৰ লগত। হ'ব বাইদেউ, আমি কৰিম। ঠিক আছে তেতিয়াহ'লে তোমালোকে এতিয়া প্ৰেয়াৰ কৰা, মই যাওঁ দেই। হিমাদ্ৰী তোমালোকে চাবা আৰু বাকীখিনি তোমালোকে বুজাই মেলি দিবা তাহাঁতক। আৰু মই এতিয়া যাওঁ। কিবা চাইন টাইন কৰাব লগা আছে নেকি? নাই বাইদেউ, ঠিক আছে, আমি বুজাই দিম বাৰু বাকীখিনি তাহাঁতক। ঠিক আছে তেতিয়াহ'লে মই যাওঁ। ষ্টুডেণ্টছ তোমালোকে নতুনকৈ অহাখিনিকো কৈছোঁ, ভয় নকৰিবা। আৰু তোমালোকে আজি হয়তো চবৰে টোপনি নাহিব, ঘৰ এখন এৰি থৈ আহিছা হয়, কিন্তু লাহে লাহে তোমালোক চব এডজাষ্ট হৈ যাবা। ভাল লাগিব পিছত যেতিয়া তোমালোক এৰি যাবলৈ ওলাবা, তোমালোকৰ যাবই মন নাযাব। হ'ব, মন চন বেয়া নকৰিবা, খোৱা বোৱা ভালকৈ সময়মতে কৰি ল'বা দেই। ঠিক আছে, মই আহিছোঁ। বাইদেউ কি কৈ থৈ গ'ল শুনিলি নহয় তহঁতি? আৰু ছিনিয়ৰে যি কয় তাকে শুনিবি তহঁতি। আৰু কিবা কিবি কৰি উল্টা পুল্টা কাম নকৰিবি। আৰু যদি কৈ যাতে হোষ্টেলৰ বদনাম নানক কিন্তু দেই, তহঁতক মই আগতীয়াকৈ কৈ দিছোঁ। আমাৰ হোষ্টেলৰ কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যন আছে, মই তোমালোকক এটা এটাকৈ কৈ যাম দেই। প্ৰথমতে কি হ'ল, আমি চবেই যেতিয়া প্ৰথম আহিছিলোঁ, প্ৰথমতে কি হয়, আমি কোনবোৰ ছিনিয়ৰ আমি চিনি নাপাওঁ ন। সেইকাৰণে কি হ'ব, তোমালোকে প্ৰথম যেতিয়া আমাৰ ফ্ৰেছাৰ্ছ হৈ নাযায় তেতিয়ালৈকে তোমালোকে কুৰ্তা গায়ে পিন্ধি থাকিব লাগিব। আৰু ভি শ্বেপ দুপাট্টা ল'ব লাগিব তোমালোকে। আৰু তহঁতি ৰাতিপুৱা সোনকালে উঠি 7টামান বজাতে উঠি গা চা ধুই আজৰি হৈ ল'বি। আৰু ছিনিয়ৰবোৰক কি হয়, যেতিয়া তহঁতি ৰাস্তাত দেখো ছিনিয়ৰবোৰক তেতিয়াই গুড মৰ্ণিং গুড ইভিনিং উইচ কৰিবি, গম পালিনে? আৰু এটা আছিলে কি, তহঁতি ফাৰ্ষ্ট হোষ্টেলত সদায় ভাত খাবলৈ গধূলি সময়ত বিশেষকৈ 3টা বেল মাৰে। প্ৰথম বেলটোত তহঁতি আহি খাই ল'বি, বাকী ছেকেণ্ড বেলত ছেকেণ্ড ইয়েৰ থাৰ্ড ইয়েৰ খাব, তাৰপিছত আমিখিনিয়ে খাম। আৰু এটা কথা, তোমালোকৰ ফ্ৰেছাৰ্ছলৈকে এমাহমান সময় থাকিব। এই ফ্ৰেছাৰ্ছৰ সময়খিনি তোমালোকে চব ছিনিয়ৰৰ নামবোৰ জানি ল'ব লাগিব। চবৰ ছিনিয়ৰৰ লগত তোমালোকে এটা কাম কৰিব লাগিব, তোমালোকে কোনো ছিনিয়ৰ গৈ পিনি নামটো সুধিব নোৱাৰা। সেইকাৰণে কি হৈছে, তোমালোকৰ চবৰে লগৰবোৰৰ লগত এগৰাকী ছিনিয়ৰ দিয়া হৈছে নহয়, তো তেনেকৈ তোমালোকে নামবোৰ জানিব লাগিব। আৰু চবৰে নামবোৰ মুখস্থ কৰিবা, কোনজনী বা ক'ত পঢ়ে, তেওঁৰ নামটো কি, ঘৰ ক'ত, কোনটো ডিপাৰ্টমেণ্টত পঢ়ে, সেইখিনি তোমালোকে মনত ৰাখিব লাগিব দেই। আৰু মই কিন্তু তহঁতক কৈ দিছোঁ, তহঁতি কিন্তু একো হোষ্টেলত বদনাম চদনাম নানিবি আকৌ। সেইটো কিন্তু আমাৰ হোষ্টেল 11 আমাৰ বহুত মানে কি হৈছে, ফেমাছ হয়, ভাল হয়, কোনো আজিলৈকে বদনাম লোৱা নাই। কিন্তু তহঁতি যাতে কোনো এটা বদনাম নান দেই, কোনো টিচাৰবোৰে তহঁতি নাভাবিবি যে তহঁতক কোনো চাই নাথাকে বুলি। তহঁতক প্ৰত্যেকেই তহঁতক চাই থাকিব, কোনে ক'ত কি কৰি আছ। সেইটো কথা কিন্তু মই তহঁতক বাৰে প্ৰতি সোঁৱৰাই দিছোঁ কিন্তু। আৰু তোমালোকৰ টেলেণ্ট চাৰ্চ এটা কম্পিটিশ্যন হ'ব হা, আজিয়ে মই তোমালোকক কৈ দিছোঁ বাৰু, কিন্তু লাহে লাহে হ'ব বাৰু, কাৰণ তোমালোকৰ গোটেইখিনি ষ্টুডেণ্ট আহি পোৱা নাই। টেলেণ্ট চাৰ্চ হ'ব। টেলেণ্ট চাৰ্চটো মানে আমি কি কাৰণে পাতোঁ জানানে? তোমালোকেতো নাভাবিবা আগতে ৰেগিং কৰিছোঁ বুলি। টেলেণ্ট চাৰ্চটো মানে কি হৈছে, তোমালোককতো আমি নাজানো হয় নে নহয়? আৰু সেইকাৰণে মানে কি হয়, তোমালোকৰ মাজত কি কি টেলেণ্ট আছে হয়তো তোমালোকেও নাজানিব পাৰা হয়নে? সেইকাৰণে মানে সেই টেলেণ্ট চাৰ্চখিনি কৰি পিনি পাতি পিনি মানে তোমালোকৰ মাজত কি কি টেলেণ্ট আছে আমি চাব পাৰিম। আৰু সেইখিনি কি হয় জানানে, কেতিয়া আমাক দৰকাৰ হয়, যেতিয়া আমাৰ কলেজত কম্পিটিশ্যন এটা হয়, তেতিয়া আমি তোমালোকৰ নামবোৰ দিব পাৰোঁ মানে। সেইকাৰণেহে আমি এই টেলেণ্ট চাৰ্চ প্ৰতিযোগিতাটো পাতোঁ। ঠিক আছে বা হ'ব তেতিয়াহ'লে আজিলৈ আমি এতিয়া চবে মিলি প্ৰাৰ্থনা কৰি লওঁ।